হেল্ল' গুড মৰ্ণিং এভৰিৱান আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে মোৰ ৰাতিপুৱাৰ কাম আৰম্ভ হৈ গৈছে। ঘৰ সাৰিলোঁ আৰু এইফালে ময়ংকো সি উঠিল মানে মোৰ কাম কৰা হৈছে আৰু অলপমান আমনি কৰি আছে কাৰণ তাৰ গাটো ইমান ভাল নহয়, এইকেইদিন কাহ হৈ আছে। গতিকে তাক অলপ লৈ দিলোঁ আৰু লৈ এনেদৰে ঘৰটো সাৰি লওঁ বুলি ভাবিলোঁ আৰু এইফালে বাইকক দি আহিলোঁ। আৰু আজি মনটো অলপ ভাল লাগি আছে কাৰণ আজি ৰাতিপুৱা মোবাইলটো চাওঁতে মানে আজি ইউটিউবত ছাবস্ক্ৰাইবাৰ 100টা কমপ্লিট হ'ল, গতিকে মনটো অলপ ভাল লাগি আছে। আৰু সদায় এনেদৰে কষ্ট কৰি ভিডিঅ' বনোৱা হয়, গতিকে এনেদৰে আগবাঢ়িলে অলপ ভালো লাগে। ইমান হোৱা নাই যদিও আমি সৰুৰ পৰাইতো মানুহ ডাঙৰ হ'ব লাগিব, গতিকে অলপকৈ এদিন 100ৰ ঠাইত 100K হ'ব বুলি আশা কৰিলোঁ আৰু এইবোৰ সম্পূৰ্ণ হ'ব আপোনালোকৰ কাৰণেই। আৰু এইফালে আহিলোঁ চাকি গছ আগবঢ়াওঁ বুলি ৰাতিপুৱা আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যাতে এনেদৰে সদায় ভগৱান লগত থাকক। আৰু চাকি গছ নিদিয়ালৈকে দিনটোৰ আৰম্ভণি নোহোৱাৰ দৰে হয়। আৰু এইফালে আহিলোঁ, আহি এয়া পুৰি বনাবৰ কাৰণে যা যোগাৰ কৰি ল'লোঁ। পলিৰো পৰীক্ষা আছে, গতিকে ভাবিলোঁ পুৰি খুৱাই কৰি পঠিয়াওঁ তাইক, সেইবাবে আহিলোঁ বনাম বুলি আৰু এয়া বনাই আছোঁ। আৰু মোৰ ভিডিঅ'বোৰ কেনেকুৱা পায় জনাবলৈ নাপাহৰিব, কমেণ্ট এটা কৰি দিব আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ' চাইছে। মোৰো জানিব মন যায় দিয়কচোন। আৰু এইফালে ফাইনেলি মোৰ পুৰিখিনি বনাই হৈ গ'ল আৰু তাইৰ কাৰণে লৈ আহিছোঁ। এয়া পঢ়ি আছিল, দি থৈ আহিলোঁ আৰু এইফালে তাইক আকৌ থ'বলৈ আহিলোঁ। ভণ্টিৰ লগত একেলগে মেট্ৰিক দিছে এইবাৰ। কিমান ডিভিজন যাবি? বা ফাৰ্ষ্ট ডিভিজন যাব বোলে দেই। এয়া সিহঁতক পঠাই মেলি আহিলোঁ, ময়ংকৰ লগত অলপ পালি নে নাই? কেনেকুৱা লাগিলে? ভাল লাগিলে নে? ভাল লাগিলে। শুন এ ফৰ এপল কৈ দিয়াচোন। কি কৰি আছা? উকনি অকণ চাই দিয়াচোন, উকনি আছেনে নাই। উকনি চাই দিয়া। পাইছানে শুন? পোৱা নাই দিয়াচোন, আছেনে নাই। পাইছানে শুন? নাই। আজি আকৌ একেযোৰ কাপোৰকে পিন্ধি যাবলৈ ওলালোঁ গোটৰ মিটিঙত। কিবা হেনো আধাৰ কাৰ্ড, বেংক পাছবুক আৰু ফটো লাগে। কি কাৰণে লাগে নাজানো, একদম গোটবিলাকতো থাকিব মন নাযায়। দুদিনেই নহয় আধাৰ কাৰ্ড জমা ল'বই, কিবা নহয় কিবা এটা থাকেই মানে ইখনৰ পিছত সিখন মানে মিটিং চলিয়ে থাকে।
তথাপিতো নাথাকিলেতো নহ'ব, গোটত থাকিবই লাগিব, আত্মসহায়ক গোটত। কাৰণ মামাই বহুতো সুবিধা দি আছে দিয়কচোন আমাক। আত্মসহায়ক গোটবোৰত বহুতো সা সুবিধাবোৰ দি আছে, গতিকে সেই সুবিধাবোৰ ল'বওতো লাগিব ন। সেইকাৰণে যাওঁ গোটৰ মিটিঙত। এইয়া কাগজ লৈ লৈছোঁ, তেনেহ'লে ব'লক ভিডিঅ'টো চাই থাকিব। এইফালে মিটিঙত আহি পাই গ'লোহি আৰু এয়া সকলোৱে বহি আছে ধুনীয়াকৈ। আৰু কিবা হেনো ফৰ্ম দিব আৰু ফৰ্মখিনি আনিয়ে পোৱা নাই, গতিকে সেইবাবে বহি আছোঁ, ৰৈ আছোঁ। আৰু এইফালে সকলোৱে গাঁৱৰ ল'ৰাবোৰ খেলি আছে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।